হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবলৈ গৈ আছে আৰু তেওঁলোকৰ বাবে আহি পৰিছে ফৰ্ম ফিল আপ। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত তোমালোকক ডিটেইলছত জনাই দিম তোমালোকৰ কিমান ফিজ লাগিব বা তোমালোকৰ লাষ্ট ডেট কিমান থাকিব। আজিৰ ভিডিঅ'ত ডিটেইলছত জনাই দিম আৰু তোমালোকে যদি এতিয়ালৈকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথমটো আছে অনলাইন ফৰ্ম ফিল আপ। তোমালোকৰ এইটো থাকিব 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰ পৰ্যন্ত থাকিব। আৰু 2 নম্বৰ আছে তোমালোকৰ অনলাইন পেমেণ্ট থাকিব তোমালোকৰ 10 অক্টোবৰ পৰ্যন্ত। 3 নম্বৰত আছে লাষ্ট ডেট অফ চালান পেমেণ্ট এট দ্য SBI বেংক আৰু তোমালোকৰ এই 15 অক্টোবৰ তাৰিখলৈকে তোমালোকে দিব পাৰিবা, এই 15 অক্টোবৰ তাৰিখলৈকে। আৰু 4 নম্বৰত আছে তোমালোকৰ অনলাইন চেকলিষ্ট কাৰেকশ্যন। তোমালোকৰ যদি কিবা পেৰেণ্টছৰ নামত বা কিবা যদি ভুল হয়, তোমালোকে এই 20 অক্টোবৰৰ আগতে তোমালোকে এইখিনি কাম কৰিব পাৰিবা। আৰু পিছত ছাত্ৰ-ছাত্ৰীসকল ইয়াতে আছে তোমালোকৰ, তো ইয়াতে আছে 1 নম্বৰ পইণ্টটো আছে ষ্টুডেণ্ট নেম উইল এপিয়াৰ ইন দ্য পৰ্টেল অনলি ইফ দ্য মাৰ্কছ অফ ইউনিট টেষ্ট 1 ইজ এভেইলেবল ইন দ্য মাৰ্কছ এণ্ট্ৰি পৰ্টেল এগেইনষ্ট দ্য ষ্টুডেণ্ট। তো ইয়াতে কোৱা হৈছে তোমালোকৰ যদি ইউনিট টেষ্ট এক্সাম দিছা, ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম দিছা আৰু এই ইউনিট টেষ্ট এক্সাম দিলে তোমালোকে এই ফৰ্ম ফিল আপ এলিজিবল কৰিব পাৰিবা। আৰু যদি দিয়া নাই, তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম দিয়া নাই, তেনেহ'লে তোমালোকে কৰিব নোৱাৰিবা। 2 নম্বৰ পইণ্টটো আছে তোমালোকৰ স্কুল হেজ টু প্ৰভাইড দ্য বেংক একাউণ্ট ডিটেইলছ অফ ইচ ষ্টুডেণ্ট হোৱাইল ফিলিং দ্য ফৰ্ম। মানে ইয়াতে কৈছে যে তোমালোকৰ এখন বেংক একাউণ্ট লাগিব আৰু এইটো মই আগতে এটা ভিডিঅ'ত কৈছোঁ যে তোমালোকৰ বেংক একাউণ্ট এখন লাগিব আৰু এই বেংক একাউণ্টখন তোমালোকৰ এতিয়া দৰকাৰ নহয়। তোমালোকৰ যদি আনন্দৰাম এৱাৰ্ডো পোৱা, তোমালোকে সেইটো টাইমতে এই বেংক একাউণ্টখন দৰকাৰ লাগিব। তো পিছত আছে তোমালোকৰ এক্সামিনেশ্যন ফিজ আছে তোমালোকৰ 800 আৰু তোমালোকৰ পিছত 2 নম্বৰ আছে প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ আছে 50 আৰু তোমালোকে যিখন চেণ্টাৰত এক্সাম দিবা সেই চেণ্টাৰৰ ফিজ আছে তোমালোকৰ 350। তোমালোকৰ এই এক্সাম ফিজখিনি আছে আৰু এইখিনি তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি তোমালোকৰ স্কুলে ফৰ্ম ফিল আপ কৰিব। তাৰ উপৰি তোমালোকে যদি BPL ফেমিলিৰ হয় বা তোমালোকৰ যদি 2 লাখতকৈ ইনকাম কম হয়, তেনেহ'লে তোমালোকে ৰেহাই পাবা। আৰু ইয়াতে দিয়া আছে তোমালোকৰ ষ্টেপ টু ষ্টেপ তোমালোকৰ এখন এপ্লিকেশ্যন দিব লাগিব তোমালোকৰ গাৰ্জেনে। আৰু এইখিনি হৈছে তোমালোকৰ ফৰ্ম ফিল আপৰ প্ৰচেছটো আৰু তোমালোকে একো কৰিব নালাগে। তোমালোকৰ স্কুলবিলাকত তোমালোকে হয়তো পইচাখিনি দিব লাগিব আৰু এইখিনি কাম কৰিব স্কুলবিলাকে।